হাই হেল্ল' এভৰিৱান সকলোকে মই উন্নতি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ কমলাবাৰী এয়া ৰেডি হ'লোঁ আৰু এয়া আমাৰ পটেশ্বৰী হেল্ল' হাই আমাৰ পট তাৰপৰা সেইফালে বেটা আৰু মা আছে বেটাক উলিয়াবলৈ আছে উলিয়াই লওঁ মই মানে আগতে হাজিৰ হৈ লৈছোঁ ওলাই মেলি তাৰপৰা বেটাক উলিয়াই ল'ম এতিয়া নহয় তাৰপৰা আৰু কমলাবাৰী যাওঁ বোলক আপোনালোককো দেখাম কি দেখোঁ আমাৰ ঘৰৰ পৰা 20 কিলোমিটাৰমান হ'ব আৰু গৈ পাই লওঁগৈ তাৰপৰা কি দেখোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম কিমানখিনি পাৰোঁ বহুত দিনৰ পৰা মানুহজনক কৈ আজি মনাব পাৰিছোঁ আৰু ইমান ধুনীয়া সুযোগ এটা পাইছোঁ যেতিয়া মইতো কেতিয়াও হেৰাই দিব নোৱাৰোঁ তো সেইটো কাৰণে যাবলৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু তেনেহ'লে বৰক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি পালোঁহি পাই গেটখনৰ সন্মুখত ৰখি আছোঁ কমলাবাৰী শিশু উদ্যান এইখন হৈছে সোমাই যোৱা গেটখন আৰু এয়া হৈছে ডাঙৰীয়া পুখুৰী কাছৰ সংৰক্ষিত কিবা কিবি লিখা আছে মই ভালকৈ ভিডিঅ' কৰিবলৈ নহ'ল তাত চাগে কাছৰ মানে দেখাম বাৰু পিছত ভালকৈ আৰু এয়া মানুহজনে বেটাক লৈ গৈ আছে মই পিছে পিছে ভিডিঅ' কৰি গৈ আছোঁ তাহাঁতৰ ভাবিছোঁ আহি ভাগৰ লাগিছে অলপ বহি লওঁ তাৰপৰা চাম জেগাবোৰ ইয়ালৈ আহিছোঁ জিৰণি চৰা এটা আছে ওচৰতে দেখা পালোঁ মানুহ বহুত হৈছে ইয়াত আজি 27 তাৰিখ ডিচেম্বৰ মানে পিকনিক পাৰ্টি আহিছে আৰু মানে মাতিলে ভাল পাওঁ গোল মই জায়গা লৈ লম তোমাৰ এই যে দেখো সেইফালে পিকনিক খাই সেইফালে নহয় আৰু এইফালে আছে এটা গড় আৰু গড়টো দেখিবলৈ একদম মানে সঁচা আগতে লাগিছে আচলি গতে লাগিছে চাওকচোন আৰু যদি আপোনালোকে যদি কোনোবা আহিবলৈ বিচাৰে তেনেহ'লে আহিবলৈ পাৰে ইয়াত বহুত ভাল লাগে বহুত ধুনীয়া ঠাই আৰু মই আজি ইয়ালৈ প্ৰথম আহিছোঁ আৰু মোৰ ভালেই লাগিছে মানে বহুত ভাল লাগিছে ইয়াত আৰু মই আহি আছোঁ এতিয়া ডাঙৰীয়া পুখুৰীৰ পাৰে আহি আছোঁ কটকটি বগাই আহি আছোঁ এয়া দেখিছে আপোনালোকে আৰু ইয়াত বহুত ভাল লাগিছে কৈছোঁ নহয় মই আজি প্ৰথম আহিছোঁ আৰু মানে বহুত পুখুৰী পাৰটো দেখাই দিছোঁ এবাৰ বেক কেমেৰা কৰি
ক'ত পুখুৰীটো যি আছে নি ব'লা একদম বয়ে লাগে এইবোৰ কিমান ৰং দিছে পুৰা হেৰি লাগিছে আৰু দেখিবলৈ এইবিলাক মানে কাঠৰ আৰু বাঁহৰ দৰে লাগিবলৈ নহয় মাছ ওলাইছে ফটো এটা মাৰিবা ইয়াত মাৰিলো পালোহি আমি পুখুৰীৰ পাৰতে অলপ বহি লৈছোঁ আৰু মই বহি থকা এইখন দেখিছে আপোনালোকে এইখন মানে চেয়াৰৰ গতে কিন্তু এইখন কাঠৰ নহয় দেই এইখন আপোনালোকে নাভাবিব কাঠৰ বুলি এইখন এই মহাটো মানে কিহে বনাইছে নাজানো আৰু বালি আৰু চিমেণ্ট দি বনাইছে চাগে বহুত মানে একদম কাঠৰ গতেই লাগে বগৰী বগিছে বগৰী গছ ঢেৰ আছে এতিয়া আইচক্ৰীম খাবলৈ বলি আছে এতিয়া আইচক্ৰীম খাবলৈ বলি আছে কেঁচা চানা খাম বোলা চানা খাম বোলা এইখন গাড়ীখন কিবা এটা খাওঁগৈ বোলা কিনি মই দিম নহয় বৈ খাই গৈছোঁ তইহে জানিবি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তো আজিলৈ বাই বাই